কিছুমানে ধমকি দি আছে মোক BTSক ৰ'ষ্ট কৰাৰ কাৰণে বহুত বেছি ভয় লাগি আছে মোৰ বুলি ভাবছা নেকি পৌষ্ট্ৰিকে নিব্বা নিব্বি কেইটা তহঁত BTS হিজৰা কেইটাৰ ফেন আণ্ডাৰৱৰ্ল্ডৰ ফেন নহয় তহঁতৰ ধমকিত মোৰ গান ফাটি যাবা যিকেইটাই BTSক অন্ধভাৱে ভাল পায় যিকেইটাই BTSক নিজৰ কলিজাৰ টুকুৰা যেন পায় সেইকেইটা নিব্বা নিব্বিৰ চকু খুলি দিবৰ কাৰণে মই এটা ভিডিঅ' বনাইছিলোঁ আৰু সেইটো ভিডিঅ'ত মই এটা চিৰসত্য কথা কৈছিলোঁ আৰু সেইটো হৈছে BTS ইজ হিজৰা যিটো সত্য শুনি দুটামান অসমৰ মক্কেলৰ বৰ বেয়াকে গাত লাগিছিল আৰু সেইকেইটা মক্কেলে মোৰ ভিডিঅ'ৰ তলত BTSৰ গুণ গাই দীঘল ৰচনা লিখাৰ উপৰিও মোক ইনষ্টাগ্ৰামত যাই ধমকিও দিছে আৰু আজি সেইকেইটা মক্কেলৰ কমেণ্ট আৰু মেছেজৰ ৰিপ্লাই দিবৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ চলো ভাই দেখো अब मैं क्या करता हूं কমেণ্ট কেইটা ৰিপ্লাই দিয়াৰ আগতে মই তহঁতক এটা কথা কৈ লওঁ BTS ইজ ৰিয়েলি হিজৰা প্ৰুফটো চাই ল বিশাল দেখাই দিছে ফটো আমি অলপ বেছি হৈছে ন কেলাটোৰ BTSৰ কাৰণে কিয় পকৰ জ্বলে তহঁতৰ না কেতিয়াবা সিহঁতৰ সমান হ'ব পাৰিবি না সিমান পইচা ইনকাম কৰিব পাৰিবি চ' অকাতত থাকবি প্ৰথম কথা ক্লাছ 6ত দুইবাৰ ফেইল কৰা চলিতই অকাতৰ কথা ক'লে নিমিলে ই ক্লাছ 6ত দুইবাৰ ফেইল কৰা বুলি মই এইকাৰণে কৈছোঁ কাৰণ ই ইনকাম বাননটো ইনকেম বুলি লিখছি খতম আৰু দ্বিতীয় কথা বিশাল ডেকা তোৰ যদি অসমীয়া বুজি পোৱাৰ শক্তি আছে তেতিয়াহ'লে মোৰ সেই ভিডিঅ'টোৰ প্ৰথমতে মই এইখিনি কথা অসমীয়া ভাষাতে কৈছিলোঁ এটা কথা এতিয়াই কৈ লওঁ এইটো ভিডিঅ'ত মই BTSক ৰ'ষ্ট কৰিবলৈকে অহা নাই কাৰণ সিহঁতক ৰ'ষ্ট কৰা মোৰ অকাত নাই মোৰ ছাবস্ক্ৰাইবাৰ ইমান নাই যিমান ডলাৰ সিহঁতে এটা শ্ব'ৰ কাৰণে লয় মই সেইকেইটা নিব্বিৰ চকু খুলি দিবৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ যিকেইটাই BTSক ভগৱানতকৈ ওপৰৰ মাল বুলি ভাবে समझ रहे हो বিশাল ডেকাই আৰু এটা কমেণ্ট দিছে কৈছে আৰু শুন অতি সোনকালে BTS আৰ্মিক চুৰি কৈ ভিডিঅ' এটা বনাবি নহলি তোৰ চেনেলৰ ৰিপৰ্ট মাৰি বেন কৰি দিম চৰি খুজিব লাগে তাকো সেই গে কেইটাক ৰ'ষ্ট কৰাৰ কাৰণে আৰু মই চৰি খুজিব লাগে তহঁতৰ নিচিনা নিব্বা নিব্বি কেইটাৰ আগত যিকেইটা BTSক লিজেণ্ড বুলি ভাবে ইহঁতে অসমত থাকি বিষ্ণু ৰাভাৰ অৱদানৰ কথাও ইমান নাজানে চাগে যিমান ইহঁতে BTSৰ হিজৰা কেইটাৰ বিষয়ে জানে আৰু বোলে মোৰ চেনেল ৰিপৰ্ট মাৰি বেন কৰিব চাপ হৌচেৰিকে বিশাল মাৰ ৰিপৰ্ট তোৰ মাৰে বাপে 14 গোষ্ঠীক আনি ৰিপৰ্ট মাৰ টম আছে যদি চেনেল বেন কৰি দেখা আৰু এটা কোনোবা BTS কি কেজি গালে দিছে অ' দাদা মই তোমাৰ ভিডিঅ'ত ৰিপৰ্ট মাৰি দিলোঁ মাৰ ভণ্টি মাৰ তোৰ মাৰে বাপে BF এক চবকে আনি মোৰ চেনেলৰ ৰিপৰ্ট মাৰ আৰু চেনেল ডিলিট কৰি মোক ইনষ্টাগ্ৰামত টেগ কৰি দেখা মোৰ ইনষ্টাগ্ৰাম আইডিটো এইটো লগতে ইনষ্টাগ্ৰামটো প্ৰমোশ্যন কৰি দিলোঁ সিহঁতে ভাবে দুটামান ৰিপৰ্ট মাৰি দিলে এটা চেনেল বেন হৈ যাব বুলি পৌষ্ট্ৰিকে হাত ইমান সহজ নহয় এটা চেনেল ডিলিট কৰি দিয়াৰ তেনেকুৱাকে হ'লে মিষ্টাৰ JSB পুবালী গগৈ চেনেল অসমত এতিয়ালৈ জিলিকি নাথাকিল হয় কোনোবা BTS অন্ধভক্ত জুপিয়ে দিছে I am BTS Army, BTS worldwide famous boy band, BTS my boyfriend, my love, everything, BTS is best. अरे कहना क्या चाहते हो? BTS बोले ए बॉयफ्रेंड, BTS बोले ए लव. ফেকেৰিজনী চকুৰালিৰ চকলৰ নিচিনা দৰা এটাও তাই কপালত নাই আকৌ তাই কবাহে BTS is my love, BTS is my everything বুলি कौन है ये लोग? ইহঁতৰ নিচিনা কেইটাই শেষত যায় বিয়া কৰাব দৰা নাপাই ঘৰতে বুঢ়ী হৈ থাকে खत्म बाय बाय टाटा गुड बाय गया আৰু এটা কথা BTS roast সেই ভিডিঅ'টোৰ মোৰ মেইন উদ্দেশ্য আছিল ইহঁতৰ নিচিনা নিব্বা নিব্বি কেইটাক roast কৰা যিকেইটাই BTSক অন্ধভাৱে ভাল পায় वेल डन নাৰ্গিছ সুলতানাই দিছে ইয়েছ জীৱন মানে BTS মানে জীৱন নাৰ্গিছ সুলতানা মৰি যাৱেই তই যদি জীৱন মানে BTS মানে জীৱন তোৰ কাৰণে তেতিয়াহ'লে তোৰ সেই জীৱনটোক মই বালৰ জীৱন বুলি ক'ম কোনবা বন্টন ৱৰ্ল্ড আৰ্মিয়ে দিছে Some uneducated people think they are gay. I think you are just jealous. If you cannot respect them, then don't disrespect them. Okay? अच्छा প্ৰথম কথা অসমত থাকি ইংলিছত কমেণ্ট এটা লিখিলে তই এডুকেটেড হৈ নাযা আৰু দ্বিতীয় কথা দুদিনীয়া জীৱনত কাৰোবাক তই জ্বলা নজ্বলা বুলি একো কথা নাই समझ रहे हो ना কাৰোবাক ভাল পোৱাৰো এটা সীমা আছে তহঁতে ইমান অন্ধভাৱে চপ্ৰীৰ নিচিনাকে ভাল পাই সিহঁতক লিজেণ্ড বনাই দিবা লগা ইমানো একো নহয় সেইকেইটা অসমত থাকি কুৰিয়াৰ হিজৰা কেইটাৰ কাৰণে অসমৰ ল'ৰা কেইটাৰ আগতে ওকালতি কৰি থাকে
এতিয়া এজনী পাপা কি পৰি নিষ্ঠা ডেকাৰ কমেণ্ট দেখাব গৈছোঁ যিজনে BTSক অন্ধভাৱে অপৰিসীম ভাল পায়। এই মোক ইনষ্টাগ্ৰামত মেছেজ দিছে। প্ৰথমতে ভালকৈ দিছে, দাদা মই তোমাৰ ভিডিঅ' চাওঁ, মই গৈছোঁ থেংক ইউ বুলি। তাৰ পাছত এই মহাভাৰতখন লিখা আৰম্ভ কৰি দিছে। কৈছে বাকী চব ঠিকে আছে, কিন্তু BTSক বেয়াকৈ কৈ কিয় ভিডিঅ' বনাইছা? ভিডিঅ'টো ডিলিট কৰিবা জল্দি। মই বেলেগ একো কোৱা নাই, জাষ্ট নকৰিলে কি কৰিবা সুধিছোঁ। তাৰ পাছত এই প্ৰেমিক হিজৰা কেইটাৰ ওকালিটি কৰি ৰচনা লিখিব আৰম্ভ কৰিছে আৰু কৈছে অকাতত থাকিলে ভাল মানে ক'ত 70 মিলিয়ন ফলোৱাৰ্ছ আৰু ক'ত ছাবস্ক্ৰাইবাৰ খুজি লোৱা 16-17 হাজাৰ ছাবস্ক্ৰাইবাৰ। মানে আমি 16,000 মানুহ ভৰিত ধৰিয়ে 16,000 ছাবস্ক্ৰাইবাৰ কৰিছোঁ। আমাৰ ভিডিঅ' চাইটটো কোনো ছাবস্ক্ৰাইব কৰা নাই, ভৰিত ধৰি খুজিছোঁ কাৰণেহে ছাবস্ক্ৰাইব কৰিছে আমাক। প্যাৰি সমাজ গই ফেকেৰিজনী ইয়াতো নিচিনা ইনষ্টাগ্ৰামৰ ফেক ফলোৱাৰ্ছ বা খুজি লোৱা ফলোৱাৰ্ছ নহয়, এয়া ইউটিউবৰ ছাবস্ক্ৰাইবাৰ বুলি কয়। আৰু তোৰ নিচিনাকৈ খুজি ল'লে খুব বেছিতে 100 জন মানুহে ছাবস্ক্ৰাইব কৰিলে হয়। समझ रहे हो? তোক মই এটা অপেন চেলেঞ্জ দিছোঁ, দম আছে যদি এটা তই চেনেল খোল আৰু নেক্সট মাহৰ ভিতৰত যি কৰা কৰি হ'লেও তই 500টা ছাবস্ক্ৰাইবাৰ কৰি দেখা। আৰু ইয়াত মই কোনো ধৰণৰ ইগ' দেখুওৱা নাই, মোৰ কাৰণে মেটাৰ নকৰে কিমান ছাবস্ক্ৰাইবাৰ আছে। মই জাষ্ট এই কথাখিনি ৰিপ্লাই দিছোঁ। मजा आया। তাৰ পাছত এই কৈছে নিজে কিবা এটা কৰি দেখা ভালদৰে। চা মাইনা তই নিজে কি কৰিছা কচোন? বাপেৰৰ পইচা দি শ্বৰ্ট কাপোৰ দুযোৰ লৈছা, ইনষ্টাগ্ৰামত 12 কেজি ফিল্টাৰ লগাই ফটো আপলোড দি নিজকে BTSৰ প্ৰেমিক বুলি গৌৰৱ কৰি আছা। साले मिठाई की दुकान पे लेके जाऊंगा 200 में बिक जाएगा। তো এয়া আছিল আজি কমেণ্ট আৰু মেছেজৰ ৰিপ্লাই। আৰু কিছুমান আছিল বাৰু মেছেজ কমেণ্ট, চব নিব্বা ওৰফে BTS লাভাৰৰ ৰিপ্লাই দি থকা নাই এইটো ভিডিঅ'ত। শেষত এটা কথাই কওঁ, কোনোবাই কাৰোবাক ভাল পা, সিহঁতৰ গান শুনা, সিহঁতৰ ডেন্স চা, যি কৰা কৰি থাক, তাত মোৰ একো আপত্তি নাই। চব কথা যেনেকৈ এটা সীমা আছে তেনেকৈ ভাল পোৱাৰো এটা সীমা আছে। এনেকৈ অন্ধভাৱে BTSক ভাল পাই অসমত থাকি অসমৰ ল'ৰাৰ লগতে BTSৰ হৈ ওকালিটি কৰি থাকিব নালাগে। এটা হৈছে ফেন যিবিলাক শ্বাহৰুখ, ছালমান, বিৰাট কোহলি এইবিলাকৰ থাকে, আৰু এটা হৈছে অন্ধভক্ত যিবিলাক অকল BTSৰ হিজৰা কেইটাৰহে থাকে। এতিয়া যে চবেই কৈ আছে যে BTS গে বুলি, এইটো সঁচাকৈ নেকি? হয় মানে আমি গে হয় ক'ব গ'লে, আমি ল'ৰা চোলা এনেই পিন্ধি থাকোঁ আৰু মানে আপোনালোকক কম বুলি ভাবি আছোঁ, কিন্তু আজি মিডিয়াৰ আগত